আপোনালোক আটাইকে মোৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে জানে 19 তাৰিখে ভোট গ্ৰহণ হ'ব। তাৰ আগমুহূৰ্তত আহি গ'ল প্ৰিয়ংকা গান্ধী, যিগৰাকী ব্যক্তিক চোৱাতকৈ কাজিৰঙাৰ গড় চাবলৈ যোৱাৰ কাৰণে আহ্বান জনাইছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনসাধাৰণক। কিন্তু সেই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যক ভেকো ভাওনা কৰি অৰ্থাৎ নেওচি অজস্ৰ জনতা আগুৱাই আহিল প্ৰিয়ংকা গান্ধীৰ ওচৰত, কাৰণ গৌৰৱ গগৈৰ কেম্পেইনিঙত আহিছে। আপোনালোকে জানে গৌৰৱ গগৈ আগন্তুক 2026 চনত অসমৰ পৰা হয়তো মুখ্যমন্ত্ৰী হোৱাৰ 100% আশা আছে। গতিকে তেনেকুৱা স্থলত অসমৰ গৌৰৱ গগৈক এৰি কাজিৰঙা চাব যাব পাৰেনে বা গড় চাব যাব পাৰেনে? সম্ভৱ নহয়। গতিকে এই সকলোৰ লগতে ইতিমধ্যে আপোনালোকে থাম্বনেইলত নিশ্চয় গমেই পাইছে যে মহিলাগৰাকীক প্ৰশ্ন কৰাৰ কাৰণে মহিলাগৰাকীয়ে কি উত্তৰ দিলে। আহক তেন্তে পোনে এই প্ৰতিবেদনৰ মাজৰে বৃহৎ সংখ্যক লোক সমবেত হৈছে, কিন্তু আমি দেখুৱাইছোঁ যে সকলোৰে হাতে হাতে ছাতি লৈ আছে, কিয়নো বতৰ অতিকৈ প্ৰতিকূল আৰু সেই প্ৰতিকূল বতৰকো নেওচি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আদৰণি জনাবৰ বাবে আমি দেখুৱাইছোঁ যে বহু লোক সমবেত হৈছে। বাইদেউ, আজি বতৰ বেয়া, তাৰ পিছতো কিন্তু হাজাৰ হাজাৰ লোক ওলাই আহিছে। আমি গৌৰৱ গগৈক জিকাবলৈকে ওলাই আহিছোঁ সকলো, আৰু তেখেতে জিকিবই। আমাৰ অসমবাসীৰ কাৰণে বহুত গৌৰৱ, আমাৰ গৌৰৱ সদায় থাকিব আমাৰ মাজত। হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি দেখুৱাইছোঁ যে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ গৃহ সমষ্টি আছিলে তিতাবৰ। তিনিটাকৈ কাৰ্যকাল তিতাবৰৰ বিধায়ক হিচাপে তেখেতে মুখ্যমন্ত্ৰীৰূপে প্ৰতিনিধিত্ব কৰিছিল, আৰু তেখেতৰ পুত্ৰ গৌৰৱ গগৈয়ে আজি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত তিতাবৰ বিধানসভা সমষ্টিৰ পৰা আজি যি ৰোড শ্ব' কৰিব প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে, তাৰ বাবে আমি দেখুৱাইছোঁ তিতাবৰ চাৰিআলিত এনে পৰিৱেশ। কিন্তু বতৰ মই পুনৰবাৰ কৈছোঁ যে বতৰ প্ৰতিকূল বতৰ, বৰষুণ মুকুলধাৰ বৰষুণ দি আছে। তাৰ বাবে যিসকল লোক ইয়াতে সমবেত হৈছে সকলোৱে হাতে হাতে এনেদৰে ছাতি ল'ব লগা হৈছে। আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়াকে ধৰি বহু কেইগৰাকী নেতাই অংশগ্ৰহণ কৰিব এই ৰোড শ্ব'ত, আমি দেখুৱাই গৈছোঁ। আৰু এনেদৰেই বহু সংখ্যক লোক ইয়াতে সমবেত হৈছেহি, আৰু বহু মহিলা আমি দেখা পাইছোঁ। যে বাইদেউ, বতৰ বেয়া, তাৰপিছতো ওলাই আহিছে আপোনালোক? আমি নগাবাদ ঠেঙালগাঁৱৰ পৰা আহিছোঁ। নগাবাদৰ পৰা আহিছে? হয়। পৰশুনা নগাবাদ? হয়। গৌৰৱ গগৈ বাইদেউ, অকণমান আগলৈ আহিলে মোৰ সুবিধা হ'ব, অকণমান আগলৈ আহিবচোন। হয়, এতিয়া কওক, গৌৰৱ গগৈ কি জিকাবলৈ আহিছে? গৌৰৱ গগৈক জিকাবলৈ আহিছোঁ আমি। হয়, আমি নগাবাদৰ পৰা আহিছোঁ, বৰহুলাৰ পৰা আগত 7 কিলোমিটাৰ আগত নগাবাদৰ পৰা আহিছোঁ। কাৰণ আমি এনেকুৱা এজন এইবাৰ সাংসদ হিচাপে পাইছোঁ, যিজন সাংসদে দিল্লী সংসদত গৈ অসমৰ প্ৰতিটো সমস্যাৰ কথা উদাত্ত কণ্ঠেৰে তাত উপস্থাপন কৰিব পাৰে। তেনেকুৱা এজন গৌৰৱ গগৈক আমি আজি ভোট দিবলৈ পাই আমি গৌৰৱান্বিত। আমি দেখুৱাইছোঁ যে গৌৰৱ গগৈক সমৰ্থন জনাইছে, আৰু যিটো তিতাবৰ কংগ্ৰেছৰ ভেটি বুলি কোৱা হয়। আৰু যদিহে আমি ভাস্কৰ বৰুৱা ডাঙৰীয়াক যদি পাওঁ আমাৰ সুবিধা হ'ব। হয় বাইদেউ, কি কৈছিলে কওক এতিয়া? মই ক'বলৈ বিচাৰিছোঁ যে আমি বৰহুলাৰ পৰা 7 কিলোমিটাৰ আগৰ নগাবাদৰ পৰা আহিছোঁ। এইহেন বৰষুণৰ এনেকুৱা প্ৰতিকূল পৰিস্থিতিটো আমি আগবাঢ়ি আহিছোঁ, তিতিবুৰি আছোঁহি। কাৰণটো হ'ল আমি গৌৰৱ গগৈৰ নিচিনা এগৰাকী সাংসদ আমি ভোট দিবলৈ পাইছোঁ, সাংসদক, যিজন সাংসদে অসমৰ প্ৰতিটো সমস্যাৰ কথা দিল্লীৰ সংসদত গৈ উপস্থাপন কৰিব পাৰে। তেনেকুৱা এজন ব্যক্তিক আমি যে ভোট দিবলৈ পাইছোঁ, সেইটো আমাৰ আটাইতকৈ গৌৰৱৰ বিষয়। সেয়েহে আমি অতি কষ্ট কৰি আজি আমি বাইদেউ, এটা কথা আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত যদি আমি মানুহক সোধোঁ যে গৌৰৱ গগৈ নে তপন গগৈ, ৰাইজে তেতিয়া কয় যে গৌৰৱ গগৈ। তাৰ বিপৰীতে যদি কংগ্ৰেছ নে বিজেপি বুলি কওঁ, কিন্তু মানুহে বিজেপি বুলি কয়। কিন্তু সেইটো কেতিয়াও হ'ব নোৱাৰে। আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ হাতৰ চিহ্নত ভোট দি আমি জয়যুক্ত কৰিম। আমাৰ সকলোৱে হাতৰ চিহ্নটোৰ কথাকে কয়, কংগ্ৰেছৰ কথাকে কয়, কিন্তু বিজেপিৰ কথা আমাৰ তিতাবৰত এতিয়া নাহে। বিজেপি সম্পূৰ্ণ মৰহিলে তিতাবৰত, ইমানেই ক'লো। তিতাবৰত মৰহিলে? হয়, ধন্যবাদ জনাইছোঁ। আৰু আমি জনাব বিচাৰিছোঁ যে যিহেতু তিতাবৰত কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয়, আৰু
তিতাবৰত ইতিমধ্যে যি প্ৰাথমিক যি সমীক্ষা ওলাইছে যে তিতাবৰত কংগ্ৰেছে লিড ল'ব, তাৰ বিপৰীতে মাজুলীত বিজেপিয়ে লিড লোৱাৰ সম্ভাৱনা আছে আৰু তাৰ বিপৰীতে অত্যাধিক গুৰুত্ব প্ৰদান কৰি বিজেপিয়ে কৰিছে মাজুলীত আৰু কংগ্ৰেছে তিতাবৰত গুৰুত্ব প্ৰদান কৰিছে। অৰ্থাৎ মাজুলীত যিখিনি ভোট লাভ কৰিব, অধিক যিখিনি ভোট লাভ কৰিব, তাৰ বিপৰীতে যাতে কংগ্ৰেছে সেইখিনি ভোট ইয়াতে লাভ কৰিব পাৰে, তাৰ বাবে আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে তিতাবৰত এনেধৰণে এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। মাজুলীত যিখিনি ভোট অধিক লাভ কৰিব বিজেপিয়ে, ইতিমধ্যে এটা ধাৰণা সৃষ্টি হৈছে, তাৰ বিপৰীতে তিতাবৰ নেকি আজি যিহেতু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীয়ে ইয়াত ৰোড শ্ব' কৰিব। তাৰে তৈয়াৰীৰ কাৰণে আমি দিনে ৰাতিয়ে কষ্ট কৰি আজি প্ৰগ্ৰেমটো যাতে ছাকচেছ হয়, আমি 40,000 ওপৰত লিড দিম তিতাবৰৰ পৰা। মাজুলীৰ কথা কৈ থোৱা হৈছে যে বিজেপিয়ে প্ৰায় 80,000 ভোট লাভ কৰিব, মাজুলীৰ কথা কৈছো। তিতাবৰত আপোনালোকে গৌৰৱ গগৈ কিমান ভোটত লিড পাব বুলি আশা কৰে? আমি 50,000 টাৰ্গেট লৈছোঁ সকলোৱে মিলি, তাৰ ভিতৰত আপুনি চাই লওক নিজেই। তিতাবৰত 50,000 ভোটত লিড পাব বুলি ভাবিছে? পাব। হয়, ধন্যবাদ জনাইছো। অৰ্থাৎ এইবাৰ লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিত মাজুলী বনাম তিতাবৰ, আমি তেনে এটা দৃশ্য ইয়াত দেখিবলৈ পাইছো আৰু বহু সংখ্যক লোক ইয়াতে আছে। তিতাবৰ চাৰিআলিৰ পৰা আৰম্ভ হ'ব এই ৰোড শ্ব'। আমাৰ সৈতে তিতাবৰৰ সাংবাদিক অনমোল আছে। যে অনমোল, কি হ'ব, কেনে দেখা পোৱা গৈছে? হয়, আমি এটা বিপৰীত ছবি দেখিবলৈ পাইছো, কাৰণ যুৱ প্ৰজন্মই আঁকোৱাল লৈছে গৌৰৱ গগৈক। আমি দেখিছো ৰাইডাংজুৰিৰ পৰা বৰহুলালৈকে সম্পূৰ্ণ এটা ছবি দেখিবলৈ পাইছো। নৱপ্ৰজন্ম কোনো স্বাৰ্থ নহয়, তেওঁলোকে জনপ্ৰিয়তা, গৌৰৱ গগৈৰ জনপ্ৰিয়তাৰ কাৰণে তেওঁলোকে ওলাই আহিছে আৰু দলে বলে আজি বতৰ চাওক আপুনি, প্ৰতিকূল এটা বতৰ, তাৰ বিপৰীতে আজি দেখিবলৈ পাইছো গৌৰৱ গগৈক সকলোৱে দলে বলে ওলাই আহিছে। যুৱকসকল তিতি অহা দেখা গৈছে, বাইক ৰেলী কৰি আহিছে তেওঁলোকে বৰহুলা পৰা তিতাবৰলৈকে, আৰু এই মুহূৰ্তত যথেষ্ট সংখ্যক বাইক আহি পিনে উপস্থিত হৈছে তিতাবৰত, আৰু ঘণ্টা সময় পিছত প্ৰিয়ংকা গান্ধী আহি উপস্থিত হ'ব আৰু নৱপ্ৰজন্মক যথেষ্ট আকৰ্ষণ কৰিছে গৌৰৱ গগৈ, আমি দেখিবলৈ পাইছো। হয়, নৱপ্ৰজন্মক আকৰ্ষণ কৰাৰ কথা চৰ্চা হৈ আছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা কৈছে যে সেই একাংশ লোকে সৃষ্টি কৰা এটা প্ৰপাগণ্ডা বুলি তেওঁলোকে বিজেপিৰ তৰফৰ পৰা মত ব্যক্ত কৰিছে, সেয়া পিছত স্পষ্ট হ'ব। কিন্তু আমি দেখুৱাইছো যে বৰ্তমান তিতাবৰৰ দৃশ্য হয় এয়া, আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আদৰিবৰ বাবে আজি ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। ইয়াতে ব্যাপক সংখ্যক এনেধৰণে কংগ্ৰেছ কৰ্মী ইয়াতে সমবেত হৈছে, আৰু যি ৰাইজ আছে মই পুনৰ জানিব বিচাৰিম। দাদা, কেনেকুৱা হ'ব? বঢ়িয়া, আমি ৰাইজৰ সহায় দেখিছোঁ, সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে এইবাৰ গৌৰৱ গগৈ বিজয় যোৰহাট লোকসভা সমষ্টিত নিশ্চিত। মানে লোকসভা সমষ্টি বুলি ক'লে 10টা বিধানসভা সমষ্টি আছে, তাত মাজুলীও আছে। মাজুলীত কিন্তু 80,000 ভোট লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়েও কৈছে, পীযুষ হাজৰিকা ডাঙৰীয়াও কৈছে। এনেধৰণে চৰ্চা হৈ আছে যে মাজুলী বিজেপিৰ দুৰ্গ আৰু আপোনালোকে কয় তিতাবৰ কংগ্ৰেছৰ দুৰ্গ। কি হ'ব? এটা কথা, গোটেই অসমখনে কংগ্ৰেছৰে দুৰ্গ আছিলে। এতিয়া বিজেপিয়ে অলপ সময় হেৰি লৈছে, কিন্তু এইটো নহয়, মাজুলী কংগ্ৰেছৰ দুৰ্গ আছে, দুৰ্গ হৈ থাকিব। মই পুনৰ পাৰিম আপোনাৰ সৈতে ভাস্কৰ বৰা ডাঙৰীয়া আছে, অকণ আগত আহিলে মোৰ সুবিধা হয়। মাজুলীত যি বিজেপিয়ে অধিক ভোট লাভ কৰিবলৈ যি চৰ্চা হৈ আছে, তাৰ বাবে তিতাবৰত আপোনালোকৰ তৎপৰতা নেকি? সেইখিনি ভোট যাতে ইয়াত আপোনালোকে মেকআপ কৰিব পাৰে। আমাৰ ৰিজাল্ট খুব ভাল হ'ব, আগতকৈ আমাৰ বহুত ভাল হ'ব, আৰু তিতাবৰতো আগতকৈ বহুত ভাল হ'ব। আমাৰ প্ৰস্তুতি কাৰোক চাই আমি কৰা নাই, আৰু আপোনালোকে দেখিছে স্বতঃস্ফূৰ্তভাৱে মানুহ আমাৰ ওলাই আহিছে ইমান বৰষুণৰ মাজত। গতিকে ই কেনেকুৱা বাৰ্তা বহন কৰিছে আপোনালোকে নিজে অনুমান কৰিব পাৰিছে। তিতাবৰত কিমান লিড ল'ব বুলি আশা কৰে? মই নকওঁ, আগতকৈ আমাৰ বহুত ভাল হ'ব, আগতকৈ আমাৰ বহুত ভাল হ'ব। আগতকৈ ভাল বুলি ক'লে তুলনাটো কিহৰ সৈতে কৰিছে? আগৰ আমাৰ মোৰ যিটো ইলেকশ্যন আছিলে, আমি 15,000 ভোটত পাইছিলোঁ, তাতকৈ আমাৰ বহুত ভাল হ'ব। ওলাইছে যথেষ্ট সংখ্যক নৱপ্ৰজন্ম ওলাই আহিছে, আমি দেখিছো, আৰু তেওঁলোকে তিতি আহিছে বাইক। তেওঁলোকৰ গৌৰৱ গগৈৰ প্ৰতি যিটো আকৰ্ষণ আৰু তেওঁলোকে যি পৰিৱৰ্তন বিচাৰিছে, তাৰেই এইটো প্ৰতিফলন। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, পীযুষ হাজৰিকা ডাঙৰীয়াই কৈছে যে এটা প্ৰপাগণ্ডা, এটা মিছা প্ৰপাগণ্ডা এটা সৃষ্টি কৰা হৈছে। অনাগত সময়ত আহি আছে, অনাগত সময়ত এইটো আপোনালোকে দেখিব, যেতিয়া 4 জুনত ৰিজাল্ট ওলাব। বেছিকৈ একো নকওঁ। হয়, ধন্যবাদ জনাইছো। গতিকে নিৰ্বাচন যে এইবাৰ যোৰহাটত জমি উঠিব, বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত, সেয়া ইতিমধ্যে নিশ্চিত হৈছে, কিয়নো সমগ্ৰ দেশৰে দৃষ্টি নিবদ্ধ আছে। দেশৰ যি 30টা
এনেধৰণৰ লোকসভা সমষ্টি আছে তাৰ ভিতৰত যোৰহাটো এটা য'ত এখন হাই প্ৰফাইল যুঁজ হ'ব, তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, ঠিক সেইদৰে বিজেপিৰ সাংসদ তপন গগৈ ডাঙৰীয়াৰ মাজত এই যুঁজখন হ'ব। আৰু আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2-3 দিনৰ মূৰে মূৰে যোৰহাট লোকসভা সমষ্টিত প্ৰচাৰ চলাইছে, ৰোড শ্ব' কৰিছে, চাইকেল ৰেলী কৰিছে, যি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে। আজিও দুখনকৈ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। ঠিক সেইদৰে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া, মন্ত্ৰী অতুল বৰা, মন্ত্ৰী অজন্তা নেওগকে ধৰি বৃহৎ সংখ্যক বিজেপি লিডাৰে যোৰহাটত ভিৰ কৰি আছেহি। এটা দিনো তেওঁলোকে বাদ দিয়া নাই, ব্যাপক প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু তাৰ বিপৰীতে আমি দেখিবলৈ পাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ হৈ আজি কেইদিনমান পূৰ্বে জয়ৰাম ৰমেশ ডাঙৰীয়া আহিছিল আৰু আজি অৰ্থাৎ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিবলৈ আৰু মাজত মাত্ৰ হয়তো 30 ঘণ্টামান সময় বাকী আছে। কাইলৈ বিয়লি 5 বজাত নিৰ্বাচনী প্ৰচাৰ অন্ত পৰিব আৰু শুক্ৰবাৰে ভোটদান অনুষ্ঠিত হ'ব। আৰু তাৰ প্ৰাক্ষণত আজি প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিব যোৰহাট লোকসভা সমষ্টি তিতাবৰত, য'ত কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয়। তাতে তেওঁ এক ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। তিতাবৰ চাৰিআলিৰ পৰা নআলি তিনিআলিলৈকে তিতাবৰ নগৰৰ মাজেৰে এই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। আৰু তাৰে বস্তুটি মই দেখুৱাইছোঁ যে বতৰ অতিকৈ প্ৰতিকূল বতৰ আৰু আমি দেখুৱাইছোঁ যে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি বৰ্তমান উপস্থিত হৈছেহি। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি উপস্থিত হৈছেহি। এক বিশাল কনভয় নিৰাপত্তা বেষ্টনীৰ মাজেৰে আহিছে প্ৰিয়ংকা গান্ধী ভদ্ৰা ডাঙৰীয়ানী। আমি দেখুৱাইছোঁ ইতিমধ্যে নিৰাপত্তা বেষ্টনী গাড়ী আগবাঢ়ি গৈছে। তিতাবৰ চাৰিআলিত এখন সুসজ্জিত গাড়ী আৰু সেই গাড়ীত উঠিয়েই এই যি ৰোড শ্ব' সেই ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। ইতিমধ্যে আহি উপস্থিত হৈছে। আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। আৰু ইতিমধ্যে আহি উপস্থিত হৈছে আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়াকে ধৰি বহুকেইগৰাকী কংগ্ৰেছৰ নেতা উপস্থিত থাকিব। আমি দেখুৱাই গৈছোঁ যে কেইটামান মুহূৰ্তৰ পিছতে ইতিমধ্যে আহি উপস্থিত হৈছে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহি উপস্থিত হৈছে এক বিশাল নিৰাপত্তা বেষ্টনীৰ মাজেৰে আহি AICCৰ জেনেৰেল ছেক্ৰেটাৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়া উপস্থিত হৈছেহি। তিতাবৰত আহি উপস্থিত হৈছে তেখেতৰ নিৰাপত্তা বেষ্টনী গাড়ী। আৰু বৰ্তমান আমি দেখিবলৈ পাইছোঁ গাড়ীৰ পৰা গাড়ী আগবাঢ়ি আহি আছে আৰু ইয়াৰ পৰাই যিখন সুসজ্জিত গাড়ী আছে সেই গাড়ীত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী উঠিব। আৰু আমি দেখুৱাইছোঁ যে তেখেতক আদৰিবৰ বাবে ইতিমধ্যে ৰাইজ অপেক্ষা কৰি আছিলে। বহু লোকে বৰ্তমান প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আদৰণি জনাবৰ বাবে বৰ্তমান ইয়াতে আছে। আৰু আমি দেখুৱাই গৈছোঁ তেখেত গাড়ীৰ পৰা নামিয়ে আন এখন গাড়ীত তেখেত উঠিব। বৰ্তমান প্ৰিয়ংকা গান্ধী ডাঙৰীয়াক আমি দেখিবলৈ পাইছোঁ। আৰু ইয়াৰ পৰাই এই ৰোড শ্ব' আৰম্ভ হ'ব। আমি দেখুৱাই গৈছোঁ যে বৰ্তমান প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে যিখন গাড়ী সেই গাড়ীত বৰ্তমান প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী উঠিছে। আৰু যদি আমাৰ কেমেৰাৰ ফ'কাছ কৰিব পৰা যায় আমি দেখুৱাইছোঁ যে বৰ্তমান ৰোড শ্ব' আৰম্ভ হ'বলৈ গৈছে। গাড়ীৰ ওপৰত আমি দেখিবলৈ পাইছোঁ তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ভদ্ৰা, ঠিক সেইদৰে গৌৰৱ গগৈ ডাঙৰীয়া আহিছে, জিতেন্দ্ৰ সিং ডাঙৰীয়াক আমি দেখিবলৈ পাইছোঁ গাড়ীত। আৰু
এনেদৰে আমি দেখিছোঁ যে আৰু কিছু সময়ৰ পিছতে আগবাঢ়ি যাব এই যি ৰোড শ্ব' ইতিমধ্যে ৰোড শ্ব' আৰম্ভ হ'বলৈ গৈছে আমি দেখুৱাইছোঁ যে প্ৰিয়ংকা গান্ধী আহি উপস্থিত হৈছে এই তিতাবৰত আৰু কিছু মুহূৰ্তৰ পিছতে এই ৰোড শ্ব' আৰম্ভ হ'ব তিতাবৰ চাৰিআলিৰ পৰা 9 আলি 3 আলিলৈকে চলিব এই ৰোড শ্ব' এই বিশাল ৰোড শ্ব' আমি দেখুৱাই গৈছোঁ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু বহু সংখ্যক লোকে ইয়াতে ভিৰ কৰিছে তেওঁলোকৰ প্ৰিয় নেতাগৰাকীক ওচৰৰ পৰা চাবৰ বাবে বা আজি যি প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবৰ বাবে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আহিছে তাৰ বাবে আমি দেখুৱাইছোঁ আৰু কিছু মুহূৰ্তৰ পিছতে এই ৰোড শ্ব' আৰম্ভ হ'ব বৰ্তমান সম্বৰ্ধনা জ্ঞাপন কৰিছে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আৰু কেইটামান মুহূৰ্তৰ পিছতে এই ৰোড শ্ব' আৰম্ভ হ'ব ভূপেন বৰা ডাঙৰীয়া আহি উপস্থিত হৈছে আমি দেখুৱাইছোঁ ইতিমধ্যে ৰোড শ্ব'ৰ গাড়ী চলিবলৈ ধৰিছে আৰু আমি দেখুৱাইছোঁ যে তিতাবৰ চাৰিআলিৰ পৰা কংগ্ৰেছৰ বিশাল ৰোড শ্ব' ইতিমধ্যে আৰম্ভ হৈছে প্ৰিয়ংকা গান্ধী আহি উপস্থিত হৈছে লগত উপস্থিত আছে APCCৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া তাৰ সমান্তৰালকৈ গৌৰৱ গগৈ ডাঙৰীয়া কংগ্ৰেছ পাৰ্টী সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াকে ধৰি জিতেন্দ্ৰ সিং ডাঙৰীয়া আছে তেওঁলোক আহি ইতিমধ্যে তেওঁলোকৰ গাড়ী চলিবলৈ আৰম্ভ কৰিছে এই ৰোড শ্ব'ত আৰু দেৱব্ৰত শইকীয়া ডাঙৰীয়াকো আমি দেখা পাইছোঁ আৰু আমি দেখুৱাইছোঁ যে কেইটামান মুহূৰ্তৰ পিছতে তিতাবৰ নগৰৰ মাজেৰে এই ৰোড শ্ব' আৰম্ভ হ'ব আৰু বতৰ প্ৰতিকূল আছিলে কিন্তু কিছু সময়ৰ পূৰ্বে কেইটামান মিনিটৰ পূৰ্বে যেন ধীৰে ধীৰে বৰষুণ এৰিছে আৰু এই প্ৰতিকূল বতৰকো নেওচি বহু সংখ্যক লোকে আহি অংশগ্ৰহণ কৰিছে এই ৰোড শ্ব'ত আমি দেখুৱাই গৈছোঁ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে সেই ৰোড শ্ব' আৰম্ভ হ'ব আমি দেখুৱাই গৈছোঁ যে যিটো বিশাল কনভয় সেই কনভয়টো প্ৰথমে আগবাঢ়ি যাব আৰু তাৰ পিছে পিছে যিখন বিশেষ গাড়ী সজাই তোলা হৈছে সেই গাড়ীত উঠিয়েই এই বিশাল ৰোড শ্ব' আৰম্ভ হ'ব